মৰমৰ দেহা এটা দিয়া না। কি কৰিছা? তুমি যে কালি মেছেজ দিছিলা, মই জানা ৰিপ্লাই দিবলৈ একদম সময় নাপালোঁ। ময়ো কালি মিছিলত গৈছিলোঁ, জয় আই অসম বুলি চিঞৰিছিলোঁ। আগে আগে আমি, পিছে পিছে কিছুমান অচিনাকি মানুহ। পুলিচে বেয়াকৈ খেদিলে জানা। আমিবোৰ দৌৰিলোঁ, পিছত কোনোবাজনৰ গাত কোব লাগিল। সিচোন কিবা মল্যামৰে বুলি চিঞৰিলে। আমাৰো যে ভাষাটো কি হৈ গ'ল দেখিছানে দেহা? ৰ'বা, ক'বই পাহৰিছিলোঁ। সপোনে অংকিতাৰ লগত গাড়ী লৈ আহোঁতে তাক জু ৰোডত বোলে কেইজনমানে আগচি সুধিলে, তই অসমীয়া হয় নে নহয় ওলাই যে আহিছ? সি বোলে কি ক'লে জানা? চাল্লাহ, তহঁতে আগতে অসমীয়াটো ভালকৈ ক, পিছত মোক সুধিবি মই অসমীয়া হয় নে নহয়। কি যে হৈছে ন দেহা, আমাৰ ভাষাটো যে ভালকে ক'ব নোৱাৰা কিছুমানেও সোধে আমি অসমীয়া হয় নে নহয়। আচ্ছা, সেইবোৰ বাদ দিয়া। ভাত খালানে নাই? চাউল, দাইল, পিঁয়াজৰ যে দাম কিমান বাঢ়িছে ন। দুদিন পিছত খাবই নাপাম চাগে। খাব নাপালেনো জাতিটো কেনেকৈ ৰাখিম দেহা? দাদাহঁতেচোন এইবোৰ কথা নকয়েই। তোমাৰ সপোনৰ ঘৰটো সাজিবলৈ মোক কাম লাগে, তোমাক ঠাণ্ডাৰ চুৱেটাৰ দিবলৈ পইচা লাগে। এইবোৰ ক'ত পাম, কেনেকৈনো কি কৰোঁ, এইবোৰচোন কোনেও নকয়। নাজানো আৰু। দাদাহঁত ডাঙৰ মানুহ জানা, কিবা চাগে নিশ্চয় কৰিব যেতিয়া তেওঁলোকে মন্ত্ৰী MLA টাইপ কিবা এটা হ'ব। তুমি কিন্তু তেতিয়ালৈ ৰৈ থাকিবা দেই দেহা, আনলৈ নাযাবা আকৌ। আজিলৈ এৰিছোঁ, পিছত আকৌ কথা পাতিম। শেষৰ চুমটো দিয়া না। এয়া মোৰ, তোমাৰ জানো।